Hello friends, Haloi এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। সো গাইস আজি কেইদিন মানৰ পৰা সোশ্যাল মিডিয়া হোক বা ডিজিটেল মিডিয়া সকলোতে ভাইৰেল হৈ পৰিছে কৰোনা ভাইৰাছ। আপোনালোকৰ নিশ্চয় এই কৰোনা ভাইৰাছৰ কথা শুনিছে। সো যেহেতু এই ভাইৰাছটো 2019 ৰ লাষ্টত ডিসেম্বৰত যেটো চাইনাত পোৱা গৈছিল, এবাবে চাইনাই শত্ৰুক মাৰিবৰ কাৰণে বায়োলজিক্যাল ওয়েপন হিচাপে বনোৱা বুলিও বহুতে কৈ আছে। আৰু বহুতো কিবা কাৰণ হ'ব পাৰে এই ভাইৰাছটোৰ কৰোনা ভাইৰাছৰ। সো এই ভিডিওটোত মই আপোনালোকক এই কৰোনা ভাইৰাছৰ বিষয়ে কিছু কথা কম। আপোনালোকে এই ভিডিওটো সকলোকে চাই থাকিব। যদি নতুনকৈ আহিছে তেনেহলে মোৰ চেনেল নতুনকৈ আহিছে তেনেহলে ভিডিওটোৰ তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো আছে, এইটো ক্লিক কৰি দিব। তাৰ কাষতে বেল আইকনটো আছে, এইটো ক্লিক কৰি দিব। সো গাইস এই ডেঞ্জাৰাছ কৰোনা ভাইৰাছটোক নাম দিয়া হৈছে নোভেল কৰোনা ভাইৰাছ NCOV। এই ভাইৰাছটো কিন্তু কোনো ধৰণৰ নতুন ভাইৰাছ নহয়। এইটো আগতে 2003 চনত আৰু 2012 চনত পোৱা গৈছিল। 2003 চনত সাৰ্স নামেৰে আহিছিল, চাইনাতে আহিছিল, আৰু 2012 চনত ইয়াৰ নাম আছিল মাৰ্চ বুলি। আৰু এতিয়া বৰ্তমানৰ যেটো নোভেল কৰোনা ভাইৰাছ সেইটো পোৱা গৈছে চাইনাৰ উহান নামৰ চহৰখনত। বহুতৰ মতে চাইনাই হয়তো এই ভাইৰাছটো শত্ৰুৰ কাৰণে বায়োলজিক্যাল ওয়েপন হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে হয়তো বনাব পাৰে। আৰু যিখন চহৰৰ পৰা চাইনাৰ উহান চহৰখনৰ পৰা এই ভাইৰাছটো আহিছে, সেই চহৰখনতে এখন সি ফুড মাৰ্কেট বুলি এখন এনিমেল মাৰ্কেট আছে। সেই মাৰ্কেটখনত সাপ, অক্টোপাছ এইবিলাক কিনিবলৈ পোৱা যায়। আমি যেনেকৈ বজাৰত মাছ কিনিব যাওঁ, চাইনাৰ মানুহে তেনেকৈ বজাৰত সাপ কিনিবলৈ যায় খাবৰ কাৰণে। মুঠতে চাইনাৰ মানুহে নোখোৱা বস্তু একো নাই। আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে সাপ হওক বা অক্টোপাছ হওক বা আৰু কিবা কিবি মাছ চাছ এইবিলাক কেঁচাই খোৱা ভিডিঅ' আপোনালোকে ইউটিউবত পাই যাব। সো বহুতো বিজ্ঞানীসকলে বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এইবিলাকে কৈছে যে হয়তো সেই সি ফুড মাৰ্কেট যিখন আছে সেইখনৰ পৰা হয়তো এই কৰোনা ভাইৰাছটো বিয়পিব পাৰে। এইবিলাক কিছুমান কাৰণতে হয়তো এই ভাইৰাছটো আহিব পাৰে। আৰু এজন ব্যক্তিৰ গাত যদি এই ভাইৰাছটো সোমায় তেতিয়া 14 দিন পিছতহে গম পোৱা যায় যে কৰোনা ভাইৰাছ তেওঁৰ গাত আছে নে নাই। সো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হওক বা ডক্টৰসকলে হওক সকলোৱে চেষ্টা কৰি আছে এই ভাইৰাছটো কেনেকৈ নোহোৱা কৰিব পাৰে, কিন্তু তথাপিও দিনে দিনেতো মৰ্টেলিটি বাঢ়ি গৈয়ে আছে। আপোনালোকেও সতৰ্ক হৈ থাকক, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰি জনাওক তলত কেনে লাগিছে ভিডিঅ'টো। আৰু যদি নতুনকৈ আহিছে চেনেলত তেনেহ'লে ভিডিঅ'টোৰ তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো আছে, সেইটো ক্লিক কৰি দিব। তাৰ কাষতে বেল আইকনটোও পাব, সেইটোও ক্লিক কৰি দিব। সো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় অসম।